মহাপুৰুষ গুৰুজন শ্ৰী শংকৰ গুৰুজন যেতিয়া বৈকুণ্ঠতে তেওঁলোকে আলোচনা কৰিছিলে, শ্ৰীকৃষ্ণই দাদাক বলোৰামক সুধিছিলে, দাদা আপুনি কি শাস্ত্ৰ নিয়া হ'ব আৰু ক'ত জন্মগ্ৰহণ কৰা হ'ব? তেতিয়া বলোৰামে কৈছিলে, আমি লেটেকুপুখুৰী পাৰৰ হৰিশিঙা বৰাৰ গৃহতে আমি জন্মগ্ৰহণ কৰা হ'ব আৰু আমি শ্ৰদ্ধাৰ প্ৰীতি ভক্তি নিয়া হ'ব আৰু ঘোষা আৰু ৰত্নাৱলী শাস্ত্ৰ আমি নিয়া হ'ব। তেতিয়া দাদাকে কৃষ্ণক সুধিলে, আপুনি কি শাস্ত্ৰ নিব, ক'ত জন্মগ্ৰহণ কৰিব? আমি কুসুম ভূঞাৰ ঔৰসত আমি সত্যসন্ধ্যাৰ গৰ্ভত আমি স্থিতাপিত লোৱা হ'ব, আমি আলিপুখুৰী নামে গাঁৱত আমি জন্মগ্ৰহণ কৰা হ'ব, দশম কীৰ্তন শ্ৰৱণ কীৰ্তন এই বস্তুখিনি আমি নিয়া হ'ব। তেতিয়া সেইমতে শ্ৰীশংকৰ গুৰুজনে এই জন্মগ্ৰহণ কৰিলে আৰু মহাপুৰুষ গুৰুজনে লেটেকুপুখুৰী গাঁৱত তেওঁ জন্মগ্ৰহণ বলোৰামাৰ গৰ্ভত স্থিতাপিত ল'লে। ইয়াৰ বিষয়ে মাধৱদেৱৰ যেতিয়া সৰু অৱস্থাত তেওঁ এই শিলভাগত ভৰি পৰিছিল, তেওঁলোকৰ অপাৰ মহিমা নহয় জানো? গতিকে ভৰি পৰোঁতে তেওঁলোকৰ সাজটো ৰৈ গ'ল ইয়াত।